আজি পবিত্ৰ ঈদ উজ জোহা ৰাজ্যজুৰি ঈদ উজ জোহাৰ ব্যাপক উৎসাহ আটক ধুনীয়াকৈ সজাই তুলিছে মছজিদ ঈদগাহ ময়দানসমূহ আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ ব্যাপক উৎসাহ মুকলিমূৰীয়াকৈ পুৱাই সকলো ওলাই আহিছে ঈদৰ নামাজ পঢ়িবলৈ প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোগত কৰিয়েই বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ উজ জোহা চলি আহিছে প্ৰতীকী কুৰবানীৰ পৰম্পৰা সমূহীয়া নামাজৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ ভাতৃত্ববোধ আৰু ঐক্যৰ নিদৰ্শন দাঙি ধৰা এই উৎসৱ সমগ্ৰ দেশৰ মুছলমান ভাই ভনীসকলে অতি উৎসাহ আৰু আনন্দৰে উদযাপন কৰে ঈদ উজ জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে মছজিদলৈ গৈ নামাজ আগবঢ়াইছে এয়া দৰঙৰ ২০০ বছৰীয়া বৰ মছজিদ ১৮২৬ চনত প্ৰতিষ্ঠিত এই মছজিদত প্ৰায় ৩০০০ লোকে একেলগে আদায় কৰিলে ঈদৰ নামাজ নগাঁৱৰ চামগুৰি কনুৱামাৰীতো একেই পৰিৱেশ আমচুৱে দিয়াৰ নিৰ্দেশনাক সঁহাৰি জনাই সকলোৱে পৰিধান কৰিলে কলা বেজ উক্ত নামাজত অংশগ্ৰহণ ৰূপৈ সমষ্টিৰ বিধায়ক নুৰুল হুদা ঈদ ত্যাগৰ উৎসৱ আৰু এই ত্যাগৰ মাজেদি আজি সকলোৱে পৰস্পৰৰ মাজত প্ৰেম প্ৰীতি ভাল পোৱা ইজনে সিজনক মৰম বিলাই যাতে আমি একেলগে শংকৰ আজানৰ দেশত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ভাতৃত্বৰে আমি আগবাঢ়ি যাব পাৰোঁ ভাতৃত্বভাৱেৰে আমি যাতে জীয়াই থাকিব পাৰোঁ আমাৰ মাজত যাতে মিল থাকে আমি যাতে সমিল মিলে চলিব পাৰোঁ আমি সকলোৱে আজি এই ঈদ উল আজহাৰ অৰ্থই হৈছে ত্যাগ গতিকে আমি সকলোৱে ত্যাগ কৰি আমি একেলগে আমি আগবাঢ়িব লাগিব প্ৰগতিৰ অসমৰ বাবে এফালে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি অসমৰ অন্য প্ৰান্তৰ দৰে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনি ঈদগাহ ময়দানতো পুৱা ৯ বজাতে সমূহীয়া নামাজ আদায় কৰে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাজোৰ সনিয়াদিতো দেখা গ'ল ঈদৰ উখল মাখল পৰিৱেশ সনিয়াদি আঞ্চলিক ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশ ল'লে কেইবা শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে আজি আমি সনিয়াদি আঞ্চলিক ঈদগাহ ময়দানত আমি আজি ঈদ উজ জোহাৰ দুৰাকাত নামাজ আমি আদায় কৰিলোঁ দোৱা কৰিলোঁ আল্লাহৰ ওচৰত যাতে আমি বিশ্বত শান্তি প্ৰতিষ্ঠা হওক আৰু লগতে আমি প্ৰত্যেক মানুহে যাতে ধৰ্মাৱলম্বী লোক চবেই এই বিশ্বত যিমান মানুহ আছে চবেই যাতে আমি শান্তিত বাস কৰি থাকিব পাৰোঁ আমি অপশক্তিবিলাক যাতে নোহোৱা হয় এফালে সমগ্ৰ বিশ্বৰ লগতে অসমতো শান্তিৰ কামনাৰে শিৱসাগৰৰ বিভিন্ন ঈদগাহ ময়দানত দেখা গ'ল সমূহীয়া নামাজ নামাজৰ অন্তত ইজনে সিজনক আলিংগন কৰি জ্ঞাপন কৰে ঈদৰ শুভেচ্ছা নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ